হেল্ল' ফ্ৰেণ্ডছ, কেনে আছা? মোৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ৰাতুল ইছাম। আজি আঁকিব লৈছোঁ, ইয়াতে লৈছোঁ মই ফটোখন। ইণ্ডিয়ান য়ংষ্টাৰ সূৰ্যবংশী আঁকিবনে? তো ব'লা তেনেহ'লে ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথমতে আঁকি লৈছোঁ এই ছবিটোৰ প্ৰথম স্কেচটো। ফাৰ্ষ্ট ফ্ৰী হেণ্ড ইউজ কৰি পেলাই এনেকৈ পেঞ্চিলৰ লাহে লাহে ষ্ট্ৰকবিলাক দিছোঁ। প্ৰথমতে এইটো মেজাৰমেণ্ট কৰি পেলাই চাই লৈ কেনেকৈ কৰিব লাগে শ্বেপটো আঁকি লৈছোঁ। প্ৰথমতে শ্বেপটো আঁকিবৰ কাৰণে ফটোখন ভালকৈ চাব লাগিব আৰু পজিশ্যনটো চাব লাগিব, কেনেকৈ আছে চুলিবিলাক, কেনেকৈ আছে চকুৰ পজিশ্যনটো কেনেকৈ আছে চাব লাগিব। অলপ যিবিলাক ভুল হয় সেইবিলাক মচি দিব লাগিব। অলপমান লাইন গাইডলাইন বুলি কয়, এইবিলাক যিবিলাক সৰু সৰু আঁচবিলাক গাইডলাইন দি ল'ব লাগে। আৰু প্ৰথমতে গোটেই শ্বেপটো আঁকি ল'ব লাগিব, মোৰ চুলিৰ পৰা থুতৰিলৈকে কেনেকৈ কৰিব লাগিবতো ভালদৰে পজিশ্যনটো চাব লাগিব, কি কৰিব লাগিব। তাৰপিছতে ছাঁ পোহৰটো আনিবৰ কাৰণে ইয়াতে কিছুমান লাইন দি লোৱা হয়। প্ৰথমতে তোমালোকে চাবা যে এইটো ছবিটো আঁকিবৰ কাৰণে আমি কেনেকৈ ফাৰ্ষ্ট শ্বেপটো আনিম। মানুহৰ পৰ্ট্ৰেট কৰিবৰ কাৰণে প্ৰথমতে শ্বেপটো কেনেকৈ কৰিব লাগে সেইটো ভালদৰে চাই ল'ব লাগিব। তাৰপিছতে ইয়াৰে শ্বেপটো অহাৰ পিছতে আমি মুখৰ গঠনটো চাব লাগিব। গঠনটো চাই পেলাই চকু চেলাউৰি, আইব্ৰ' আৰু চকুৰ পজিশ্যনটো কেনেকৈ আছে আৰু নাকৰ পজিশ্যনটো কেনেকৈ আছে সেইটো চাব লাগিব। নাকটো কেনেকৈ, মুখখন কিমানত আছে, চকুকেইটা ডাঙৰ নে সৰুকৈ আছে সেইটো চাব লাগিব। কেনেকৈ মেলি আছে নে সৰুকৈ আছে মণিকেইটা, সেইটো চাই পেলাই তাৰ তললৈ গৈ পেলাই আমি মুখখন হাঁহি থকা মুখ এখন দিব লাগিব। সূৰ্যবংশী হাঁহি আছে, হাঁহি মানে কিবা এটা কথা কৈ আছিলে সম্ভৱ। তেনেকৈ ক্লিক কৰা ফটোখন এখন এটা খুব ধুনীয়া সূৰ্যবংশী, খুব য়ং ষ্টাৰ হয়, ইণ্ডিয়ান প্লেয়াৰ। চাই ক্ৰিকেট খুব ভাল লাগে, মই চাওঁ, খুব ভাল লাগে চাই। IPLৰ খুব ভালকৈ বেট ধৰে, ভাল লাগে চাই। আৰু আগলৈও যেন এনেকৈ খেলি থাকে ভাল লাগিব আৰু সদায় বেট ধৰা চাবৰ কাৰণে ৰৈ থাকোঁ। নহ'লে বন্ধুসকল এনেকৈ আমি কৰি পেলাই এতিয়া জাষ্ট এই চকু আইব্ৰ'খিনি আমি ডাঠ পেঞ্চিল এডাল লৈ পেলাই স্কেচ কৰিব লাগিব। লাহে লাহে তোমালোকে মন কৰিবা যেনেকৈ আমি ডাৰ্ক পৰ্চনবিলাক কেনেকৈ ডাৰ্ক কৰিব লাগিব। শ্বেডিংটো লাহে লাহে হাতৰ পজিশ্যনটো চাবা, পেঞ্চিলৰ ধৰাৰ ষ্টাইলটো কেনেকৈ ধৰিছোঁ আৰু শ্বেডিংবিলাক কেনেকৈ কৰিছোঁ ভালদৰে লক্ষ্য কৰিলে গম পাবা যে ভিডিঅ'টো স্পীড হ'লেও এটা লক্ষ্য কৰিব লাগিব, খুব অবজাৰ্ভ কৰিব লাগিব আৰু বহুত সময় ধৰি ধৈৰ্য ধৰি চাব লাগিব কেনেকৈ কৰিছোঁ। যদি সদায় এনেকৈ কৰি থকা হয় আমি নিশ্চয় এদিন কৰিব পাৰিম, ধুনীয়া কৰিব পাৰিম। পৰ্ট্ৰেট আঁকিবৰ কাৰণে সকলোৰে মন যায়, নহয়নে? পৰ্ট্ৰেট আঁকিব পাৰিলে খুব ভাল লাগে মনটো। আমি যদি কাৰোবাৰ হুবহু পৰ্ট্ৰেট কেতিয়াও অংকন কৰিব পাৰোঁ, তাতকৈ আৰু ভাল লগা মুহূৰ্ত নাই। ছবি অঁকা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী সকলোৱে বুজি পাব কিমান মনত আনন্দ লাগে। আৰু পৰ্ট্ৰেট আঁকিব পৰাটো এটা ছবি অঁকা বহুত এটা ডাঙৰ সাফল্য। এনেকৈ আমি এতিয়া শ্বেডিংবিলাক এডাল ব্ৰাছ লৈ পেলাই কৰি দিছোঁ। ভালদৰে মন কৰিবা, লক্ষ্য কৰিবা। এনেকৈ ব্ৰাছৰ ষ্ট্ৰক দি পেলাই আমি ব্লেণ্ডিং কৰি দিছোঁ। এনেকৈ ব্লেণ্ডিং কৰিলে ছবিটো খুব ধুনীয়া উজ্জ্বল হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰিবা, মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিবা। আমাৰ অসমীয়াত যিহেতু ৰিচ'ৰ্চ একেবাৰে কম, আমি কম দেখিবলৈ পাওঁ ভিডিঅ'বিলাক, সেইকাৰণে ইয়াত এটা প্ৰচেষ্টা চলোৱা হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুন্দৰকৈ শিকক, আগবাঢ়ি যাওক। অনাগত দিনবিলাক তেওঁলোকৰ ধুনীয়াকৈ শিকি যাওক ছবিবিলাক, ছবি কেনেকৈ আঁকিব লাগে, আমি কেনেকৈ প্ৰথম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে এখন ছবি কমপ্লিট কৰিব পাৰোঁ। এতিয়া ছবিখনত কৰিয়ে আছোঁ। বন্ধুসকল, তোমালোকে নিশ্চয় ধৰিব পাৰিছা কেনেদৰে ছবিটো কমপ্লিট হৈ গৈ আছে লাহে লাহে। ডাঠ পেঞ্চিলৰ পৰা আমি পাতল পেঞ্চিল ইউজ কৰিছোঁ, তাৰপিছত আকৌ চুলিবিলাক ডাঠ কৰিছোঁ। এনেকৈ 10B ইউজ কৰিছোঁ। ইয়াতে 10Bয়ে ডাৰ্ক পৰ্চনবিলাক উলিয়াই দিছোঁ আৰু চুলিবিলাকৰ ডিজাইনবিলাক দি দিছোঁ। ফটোখন ভালদৰে চাব লাগিব, আমাৰ যে পজিশ্যনবিলাক কেনেকৈ আছে, পজিশ্যনবিলাক ভালকৈ থাকিলে আমি যেনেকৈ আছে তেনেকৈ দিব লাগিব, তেতিয়াহে আমি পৰ্ট্ৰেটটো সম্পূৰ্ণ
ধুনীয়াকৈ ওলাই পৰিব, নহ'লে আমাৰ যদি অলপমান বেলেগ কৰি দিওঁ আমি কিন্তু বেলেগ এটা চেহেৰা দেখা পাম। সেইকাৰণে এইটো খুব জৰুৰী আৰু খুব মন কৰিব লাগিব যে আমাৰ প্ৰতিটো বস্তু একদম একজেক্ট জেগাত আনিব লাগিব আৰু ফ্ৰী হেণ্ড ইউজ কৰি পেলাইতো আঁকিবোৰ যাওঁতে বহুতখিনি আমাৰ সমস্যাৰ সৃষ্টি হয়। সেইকাৰণে গ্ৰিড মেথড ইউজ কৰিছোঁ। কিন্তু গ্ৰিড মেছেজটো আমাৰ কাৰণে এটা খুব জৰুৰী বস্তু নহয়। প্ৰথমতে আমি সদায় ফ্ৰী হেণ্ড ইউজ কৰিব লাগে পৰ্ট্ৰেট আঁকোতে, তেতিয়াহে আমাৰ চকুৰ পজিশ্যনবিলাক সুন্দৰ হয় আৰু আমি এটা সুন্দৰ কনচেপ্ট আমি আনিব পাৰোঁ যে কোনখিনি পজিশ্যন কি হ'ব, কি নাক ক'ত বহিব, চকু ক'ত বহিব, মুখ ক'ত বহিব। কিন্তু আমি যদি গ্ৰিড মেথডে ইউজ কৰি পেলাই ষ্টাৰ্ট কৰোঁ কিন্তু আমাৰ কি হ'ব, আমি পিছত মানে এইটো ফ্ৰী হেণ্ড ইউজ কৰি পেলাই আমি ছবি আঁকিবলৈ আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলে খুব কথা মন কৰিব লাগে যে যিবিলাকে ছবিৰ প্ৰতি ইণ্টাৰেষ্ট যিবিলাক শিকিব বিচাৰিছে তেওঁ সদায় কি কৰিব লাগে, ষ্টাৰ্টিং কৰোঁতে সদায় ফ্ৰী হেণ্ড ইউজ কৰি লুমিছ মেথড বুলি কয়। আমাৰ এইটো ছবি আঁকোতে ব্যৱহাৰ কৰে লুমিছ মেথড। আমাৰ চকুৰে এডজাষ্ট কৰি পেলাই আমি ফটো এখন তাক হুবহু আমি চকুৰে হিচাপ নিকাচ কৰি পেলাই আমি বহীত আমি তাক কেনভাছত বা বহীৰ চিত্ৰপটত আমি কি কৰিব লাগিব, তাক তুলি ধৰিব লাগিব। সেইকাৰণে এইটো খুব জৰুৰী কথা। সেইকাৰণে আমি কি কৰিছোঁ, ফ্ৰী হেণ্ডৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ফ্ৰী হেণ্ড ষ্টাৰ্ট কৰিব লাগে সদায়, আমি তেতিয়া আগবাঢ়িব পাৰিম। নহ'লে আমি যদি ফ্ৰী হেণ্ড ইউজ কৰি পেলাই সদায় গ্ৰিড মেথড গুচি যাওঁ কিন্তু আমাৰ এইটো সমস্যাৰ সৃষ্টি হয়। সেইকাৰণে ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱীসকল আৰু এইটো খুব জৰুৰী কথা, মনত ৰাখিবলগীয়া এটা কথা। আৰু এতিয়া আমাৰ ছবিখন প্ৰায় সুন্দৰ হৈ উঠিছে। দেখিছা যে আমি এনেকৈ ডাৰ্ক পেঞ্চিলে যিবিলাক ডাৰ্ক অঞ্চল ডাৰ্ক অপশ্যন আছিলে, ডাৰ্ক চাৰ্কলবিলাক সেইবিলাক আমি কৰি দিছোঁ ডাৰ্ক পেঞ্চিলে। আৰু ইয়াতে কিছুমান টুলছ ইউজ কৰা হয়, টুলছবিলাক মই দেখাই দিম নিশ্চয়। তোমালোকে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, বন্ধু বান্ধৱীসকলক আগবঢ়াই দিবা। যদি এটা আমাৰ অসমীয়া মাধ্যমত আমি কেনেদৰে ছবি এটা শিকিব পাৰোঁ, আমি কেনেদৰে নজনা কথাবিলাক সুন্দৰকৈ জানিব পাৰোঁ। সেই ছবিখন নিশ্চয় দেখিছা হ'লে আমি ছেটিং কৰি দিছোঁ স্পীডত। ছেটিং কৰা নিশ্চয় প্ৰেক্টিছ কৰিলে এনেকৈ কৰিব পাৰিবা। এটা ছেটিং কৰিছোঁ আমি বিভিন্ন ধৰণৰ পেঞ্চিল ইউজ কৰিছোঁ 2B 4B 6B 10B। ডাৰ্ক যিবিলাক দেখা যায় সেইবিলাক 10B কৰিছোঁ আৰু পাতল যিবিলাক লাইট অপশ্যন সেইবিলাক আমি 4B 6B এনেকৈ ইউজ কৰিছোঁ। আৰু লাইট ছেডিং যেতিয়া কৰিব লাইট আৰু ডাৰ্ক এই বস্তুটো তুলি ধৰিব পাৰিলে আমাৰ কি হ'ব, ছবি এখন জীৱন্ত হৈ উঠিব। তেতিয়া আমাৰ প্ৰায় ছবিখন সম্পূৰ্ণ হৈছে আৰু এতিয়া মই ছবিটো কৰি দিছোঁ আমাৰ ছবিখন